এজন অভিনেতা অভিনেত্ৰীৰ কাৰণে দৰ্শকে আপোনালোকে যে আমি এটা কনসেপ্ট বনাইছো কেকেইদাই মই আমাৰ বেহৰ বেয়াত বছ সকলোৱে এটা কনসেপ্ট বনাইছো কি গম পাইছনে যোৱাবাৰ আমি 7 বছৰ 8 বছৰে আজি এনেকুৱা কৌতুক অনুষ্ঠান কৰি আহিছো এই বছৰ আমি বিশেষভাৱে ভাবিছো যে আমি মঞ্চত গৈ আপোনালোকে আমাৰ কাৰণে হাত চাপৰি বজাব নালাগে এটা হাত চাপৰি আমি অভিনেতা অভিনেত্ৰী হয় বেহৰবাৰী আউটপোষ্ট হয় আপোনালোকৰ কাৰণে হাত চাপৰি বজাম আপোনালোকে নবজাব নিদিলেহেঁতেন মই মোহন হ'ব পাৰিলোহেঁতেন নেকি মইতো কেকে চাপে এশিয়াল মই জন্ম বেহৰবাৰী আউটপোষ্ট আৰু এইটো কেৱল আমি টিভি এটাত আমি শ্বুটিং এখন অনুষ্ঠান ফটোৱা হ'ব এতিয়া কমিটিয়ে মোক এইখন প্ৰগ্ৰাম আপোনাৰ মৰমৰ সাৰাংগ ভূঞা আছে সাৰাংগ দাই মই আজি বিশ্বাস কৰে মই সেইখন কমি কৈছে নাই মই বোলো দাদা মই পালোহি যোৰহাট তেখেতে কৈছে মই বোলো দাদা আপুনি আহিবনে তেখেতে কৈছে তই 9টা বজাত পাবিগে মই আবেলি 3টাত পাই হাজিৰ হৈ যাম বিয়া পাতিলে এনেকুৱা হৈ থাকিব কেকে চাই কয় মই সিংহ মই বাঘ হৈ থাকি মানে বাঘ হৈ জীয়াই ভাল পাওঁ মই সিংহ হৈ জীয়াই ভাল পাওঁ খালি বাহিৰত ঘৰত হলে মই সিংহয়ে হৈ থাকো খালি মোৰ পিঠিৰ ওপৰত মণি বহি থাকে তাই মানে মোক কি কয় অ মা কি হৈছে আপোনালোকে ঘূৰি নিদিব মোলৈ চাব এই বৰমা অহাৰ পৰা মই এনেকৈ ষ্টেজত উঠিছোঁ বৰমা মই উঠাৰ পৰা আমাৰ ঘুষিকাগৰাকীয়ে এনাউন্স কৰাৰ পৰা চাইছোঁ মই ছাইডত ৰৈ পেলাই সেৱা কৰিছোঁ মঞ্চত উঠাৰ আগত বৰমা এনেকৈ আছে আকৌ মই শ্ৰদ্ধা বুলি কোৱাৰ লগে ৰৈ দিলোঁ বৰমাই কৈছে মই বোলো গোটেই মানুহটো ষ্টেজত উঠিলোঁ বৰমাই নিজৰ ওচৰলৈকেও মাতি আছে হ'ব বৰমা এতিয়া আপুনি এনেকৈ আছে ন এতিয়া আপুনি এনেকৈ দিয়ক হ'ব এই মানে কেকিয়ে মানে ক'ত বিচাৰি পালে আৰু মণি বৌজনী দেই দেখাত মৰম লগা গালকেইখন কোমল কোমল বাৰু আৰু মই ভাল পাওঁ মানে মই ভাতটো মোৰ দোকানত যোগাৰ নহয় ন মণি ঘৰতে এসাঁজ খাই দিব পাৰিলে মই চেচ আৰু চলি যায় আৰু বাদি পেটটোত মণি ঘৰত থৈ দিব লাগে পেট পোহাটো এইটো ছোৱালী পাগল টপাটো এইটো এই বৰমাইগৰাকীয়ে হাঁহিছা সেইখন জেগাত বোলে মানুহ ইমান ফূৰ্তি পাছ ইমান জচিলা মানে ইমান গৰম হৈ থাকে তো কাহ মাৰিলেও হাঁহে আপোনালোকে কাহ মাৰিলেও হাঁহি দিয়ে নেকি হাঁহে এনেকে কাহ মাৰিলে হাঁহিলে কৰোণা ছিজনত চোন হাঁহি থাকোঁতে গোটেই বছৰটো পাৰ হৈ গ'ল মই কাহ এটা মাৰি চাওঁ আমি আজিকালি ফটো মাৰিলে উঠাকেইটাই হাঁহিব নালাগে যোনে আগতে নিয়ম আছিলে দাদা স্মাইল প্লিজ আজিকালি ট্ৰেণ্ডটো চেঞ্জ হৈ গ'ল আগতে ট্ৰেণ্ড চেঞ্জ হৈ গ'ল স্মাইল প্লিজ বুলি ক'লে যোনে উঠে সি হাঁহে এতিয়া ইমান টেনশ্যন ইমান আপোনালোকে জানে বৰ্তমান যুগ ইমান যান্ত্ৰিকতা যুগ সকলোৱে হাঁহিবলৈ পাহৰি গ'ল সকলোৱে হয়নে ইমান টেনশ্যন মোৰ ল'ৰাটো আমুকতকৈ মোৰ ল'ৰাটো আগবাঢ়ি যাব লাগে তামুকতকৈ আমুকৰ ল'ৰাটো ইমান ধুনীয়া বজায় মোৰ ল'ৰাটো আৰু এইবিলাকত লাগি থাকোঁতে বৰ্তমান যুগত হাঁহিটো পাহৰি গ'ল এই পেনটো কোনটা বাজি মই শুনিলে আকৌ পেনটো ফুটা বাজি দাদা মই চব কম চব কম গতিকে আজিৰ যুগত হাঁহি থাকিব লাগে হয়নে যেতিয়া সময় পায় আপোনালোকে হাঁহি থাকিব আজি আমাৰ ঘুষিয়াগৰাকীয়ে কৈছে এতিয়া বৰ্তমান এতিয়া কম্পিটিশ্যনৰ যুগ ইটোতকৈ সিটো এতিয়া আৰু মোহনৰ নিচিনা এলোক জন্ম কোনে দিলে জানে কোনে কেকে চাই নহয় সেই ক'লা মলা মানুহটোক চবতে নফচাব দেই সেই ক'লা মলা মানুহটোক চবতে নফচাব মই প্ৰমাণ কৰি দিম পিছত
যে মণিবক কোনে কোনে ভাল পায় হাত ডাঙৰ একে বৰলে কামোৱা নিচিনা ভয় খালে দেখোন সাহস হৈ হাতখন দাঙি দিব আকৌ এজনে এইটো চাম দে মণিবক কোনে কোনে ভাল পায় হাত ডাঙৰ এই দাদা চাওক হাত ফাটিছে বুলি আপোনালোকে সন্দেহ নকৰিব দাদাই কৈছে মণিবক কোনে কোনে ভাল পায় হাত ডাঙৰ এই চাৰ্ট ফাটিলে ফাটি যাব কাইলৈ চিলাই আপোনালোকৰ মাজত মৰিব লাগিব আজি মই গম পালো আৰু দিব লাগে দেই সঁচাকে পাৰি দাঁত কাৰ কেতিয়া হৈ যায় কোনো নাজানে এই নৱখিনিয়ে ইমান ধুনীয়াকে হাঁহিছে নৱহঁতৰ মাত একদম হাঁহাকে ওলাইছে কিন্তু সেই নৱই কেনেকে হাঁহিছে জানে আজি এই নৱহঁতে ধুনীয়াকে হাঁহিছে সেই নৱই কেনেকে হাঁহিছে জানে চাওক আপোনালোকৰ যোৰহাটত আমি আগতেও হাঁহিছো আজি ৩-৪ বছৰ ৫ বছৰ ৬ বছৰ ৭ বছৰ মান কৈ আছো বোলো হাঁহিলে খোলা হাঁহি মাৰিব আপুনি সময়মতে নাহাঁহিলে আজি দাঁত সৰি গ'ল কেনেকে হাঁহিব লগা অ মামা কি হ'ল আকৌ এনেকে দিছে বাকী মোক কেনেকুৱা লাগিছে ভাল লাগিছে নে ধুতিখন পিন্ধিছো বাই লম বাইলুঙে মানে বিহুৰ কাৰণে ধুতি এখন কিনিলে তাই ভাবিছে একদম তাই এনেকুৱা মতাহে ন তাই পিন্ধিম বুলি ভাবিলে তাই কমৰৰ যিটো চাইজ এনেকে পিন্ধিলে ফেককে মাৰিলে তাৰপিছত মোক মাতি আনি কৈছে মোহন দেহ মই তোৰ কাৰণে মই ধুনীয়া ধুতি এখন কিনিছো সেইখন পিন্ধিছে য'ত মানে ফাটা আছে মই চিলাই ললো আৰু বাকী আৰু সৰু ল'ৰা বুলি মাফ কৰিব আৰু দেই মই যেনি তেনি ঘূৰি দিব পাৰো ন এনেকে হা ভাল লাগিছে আমাৰ কেকে চাই মানে মোক এইবাৰ লগত লৈ প্ৰগ্ৰাম কৰা নাই নহয় আগতে আপোনালোকে জানে যোৰহাটত আমি কিমানবাৰ আহিছো কেকে চাক লৈ অহা নাই কেকে চাই মই একেলগে আহিছো এইবাৰ লৈ অহা নাই নহয় মই মণিবক কমপ্লেইন দিছো বোলো কেকে চাৰ চৰিত্ৰটো হৈছে বদমাইছ কেকে চাই মানে অনুষ্ঠান কৰিবলৈ আহে মই মঞ্চত উঠি দিওঁ কেকে চাই নাহে মই চাওঁগে ছোৱালী মানুহৰ বোৱাৰী মানুহৰ লগত কথা পাতি থাকে মই কেকে চাক আহি কওঁ বোলো আপুনি যে ইমান ছোৱালী বোৱাৰীৰ লগত কি কথা পাতি থাকে কি কথা পাতে আপোনাক কি কথা তই নকবি মাইকী মানুহৰ লগত কথা পাতে বহুত হেৰি আছে বোলো কি কথা পাতে কৈছে আত্মসহায়ক গোটৰ কথা পাতে মই বোলো কৈছে বান্ধোন গোটৰ কথা পাতো মই বোলে আপুনি ৰাতি 2টা বজাত আপুনি মাইকী মানুহৰ লগত আত্মসহায়ক গোটৰ কথা পাতে সেই যে কমপ্লেইন আমাৰ মইনা কলিজাক দিলোঁ মণিক দিলোঁ তাৰ মণিয়ে যে ধৰিলে মোক এতিয়া উল্টাই নামাতে আৰু এবাৰ এচাক লৈ ঘূৰি ফুৰিছে মামা কি উঠাই দিওঁ আপোনাৰ সন্মুখত এগৰাকী আছে সন্মুখতে মাথাই খটককে মাৰিব নহ'লে বাকী আমাৰ আৰু অনুষ্ঠান আছে হৰকাই লগতে আছো কেনেকুৱা খবৰ হৰকাই খুব সুন্দৰ তুমি আহিলা ভাল লাগিছে আজি অনুষ্ঠানটো খুব সুন্দৰকৈ কৰা তোমাক চবেই ভালেই পায় ৰাইজৰ আশীৰ্বাদে হৰকাইৰ লগতে মই আছো আৰু আপোনালোকৰ সঁচাই ইয়াত আহিবলৈ ইমান দাদা চিনাকি হৈছে আমাৰ দাদুদা এটা অভিনয় জীৱনৰ আগৰ পৰা শ্যামল দাহঁতক চিনি পায় জিন্দু দাহঁতক চিনি পায় সকলো এতিয়া একেলগে আছে আৰু যোৰহাট এৰিলে সঁচাকৈ নিজৰ লাগে সকলোৱে কিয় নাজানো আমি এতিয়া আজি কেকেটা আছে ডিব্ৰুগড়ত মই কেকে ছাৰক কৈছোঁ মই বোলো মই কিন্তু যোৰহাটত থাকিম কেকে ছাৰকে জ্বলিছে কৈছে যোৰহাট বুলি ক'লে নিজৰ লাগে আৰু বেহৰবাৰী আউটপোষ্টৰ সমূহ শিল্পী যোৰহাটত ইমান আহিছে সকলো আমাকো আপোনালোকৰ নিজৰ লাগে হয়নে নহয় কওক এই গম পায় কিন্তু মই এনেকে কথা পাতিলে ভাল লাগেনে মই সেইটোৱে চেক কৰি আছো জীৱনত এনেকুৱা এটা কেৰেক্টাৰ কৰিলো এনেকুৱা এটা অভিনয় কৰিলো মই ভালকে কথা ক'লেও মানুহে ভাল নাপায় এতিয়া মানুহৰ ইমান চাকচোন হুলস্থুল নাই নহয় মই যে কথা কৈ আছো ইমান হুলস্থুল নাইতো মই গম পাওঁ কিয় নাই এতিয়া মই আগতেও ক'লো যে প্ৰত্যেকগৰাকী অভিভাৱক পিতৃ মাতৃয়ে নিজৰ ল'ৰাটো স্মাৰ্ট হোৱাটো নিবিচাৰে জানো হয়নে নহয় বিচাৰে মোৰ লগত যে ফটো উঠিবলৈ আহে ল'ৰা ছোৱালীবিলাক মাক দেউতাকৰ লগত মোক কি কয় জানে
দাদা মোহন দা আপোনাক মানে এই মোৰ ল'ৰাটোৱে ইমান ভাল পায় মানে আপুনি নহ'লেকে ভাতেই নাখায় কিন্তু আজি 6 মাহৰ পৰা মই আপোনাৰ বেহাবাৰী চাবলৈ দিয়া নাই বোলো কিয় কৈছে সি এতিয়া আপোনাৰ ভাষাটো লৈছে তেতিয়া আকৌ মোৰ অকণ বেয়া লাগে মই বোলো এইটো ভাললৈ গ'লে নে কাললৈ গ'লে ভাল পায় নে বেয়া পায় মই বোলো আমিতো এলো ল'ৰা ন মই বোলো ধন্যবাদ দাদা ধন্যবাদ এনেকৈ কয় আকৌ কোনোবা দাদা এটা আহি কয় এই মোৰ মানুহজন নিদিয়ে আমাৰ বিয়া পতা 3 বছৰ হৈছে আৰু আপোনাক ইমান ভাল পায় কেকে চাহ কিমান ভাল পায় একদম বিয়াত মানে বেহাবাৰী নহ'লে তাইকে টোপনিয়ে নাযায় কিন্তু মই এবছৰৰ পৰা চাবলৈ দিয়া নাই কিয় কৈছে তাই এতিয়া সন্তান সম্ভৱ মই বোলো সন্তান সম্ভৱ হ'লে বেহাবাৰী কিয় চাবলৈ নিদিয়ে কৈছে নহয় দাদা এই মানে মোৰ ল'ৰা হওক ছোৱালী হওক আৰু নতুনকৈ আহি পিঠিবলৈ আহি আপোনাৰ ভাজডাল প্ৰভাৱ পৰি এতিয়া কওকচোন মই বেহাবাৰীত মোহনটো কৰিম নে নকৰিম ওচৰতাই নিদিব এই চাহ পানী বটলটো বাগৰি পৰিছে মই বাগৰি পোৱাহেঁতেন ভাবিলে মোহনে বা কি খাই আহিছে ভাবাটো ডাঙৰ কথা নহয় এতিয়া আপোনালোকে ওচৰতাই নিদিব পিতৃ মাতৃভাৱে নতুনকৈ অহাজন ইমান ধুনীয়াকৈ কথা হৈছে আপোনালোকে একো মাত বোল নাই কিন্তু একো মাত বোল নাই আপোনালোকে হাত চাপৰি নাই এতিয়া মাৰি নিদিব এতিয়া মাৰি নিদিব এতিয়া হাত চাপৰি মাৰি নিদিব মানে কি জানে অসমৰ আজি যে মোহন অকলে আহিছে আপোনালোকে গোটৰ সোপাই বুলি মোহনে গোটা বেঙেনা দিম বুলি দিলে নে চিঞৰি অকণ আগলৈকে আপোনালোকে চিঞৰা নাছিলে হয়নে নহয় মই এতিয়া কাৰ কাৰণে বৰবাদ হলো আৰু প্ৰমাণ কৰি দিওঁ এতিয়া যে মই এনেকে খোজ কাঢ়ো চাওক আপোনালোকে মই এনেকে খোজ কাঢ়িম সকলে ভাবিছে পাগলটোৱে কি কৰি আছে হয় নহয় এনেকে খোজ কাঢ়িম একো ৰিয়েকশ্যন নাই মই যদি এনেকে খোজ কাঢ়ো দিলে নে চিঞৰি এতিয়া মই কাৰ কাৰণে বৰবাদ হৈছো মই যদি এনেকে দৌৰো আপোনালোকে ভাবক মই এনেকে দৌৰিলে কুকুৰেও মোক নেখেলে কাকো ৰিয়েকশ্যন নাই মই যদি এনেকে দৌৰো এতিয়া কওক মই কাৰ কাৰণে বৰবাদ হৈছো এই নব আপুনি অকল মোৰ কাৰণে বুলি কি ভাবিছে মই অসমৰ সকলো কাৰণে বৰবাদ হৈছো কিন্তু মই সগৰ্বে কৰোঁ অসমৰ ৰাইজ অসমৰ যোৰহাটবাসী কথাটো ক'লোৱে অসমৰ ৰাইজ যদি মোহন বৰবাদ হোৱাত সুখী হয় মোহন যদি এনেকৈ থাকিলে সকলোৱে ফূৰ্তি পায় প্ৰতিগৰাকী ল'ৰা ছোৱালীয়ে যদি ভাল পায় আনন্দ পায় মোহন এনেকৈ বছৰে শ বছৰ বৰবাদেই হৈ যাব মই এইটো ভাবোঁ আৰু যেতিয়া মই যেতিয়া দুখৰ চিন কৰোঁ মই যে কওঁ মোৰ মায়ো নাই মোৰ দেউতা নাই মোৰ ভণ্টি এজনী পচা চাউল খাই মই গ'ল আপোনালোকে দেখিছেনে মই জানো মোক বহুতে ফোন কৰে মেছেজ দিয়ে দাদা আপুনি দুখৰ চিন নকৰিব আপুনি দুখৰ চিন কৰিলে আমাৰ খুব বেয়া লাগে মই এনেকৈ ভাবোঁ যে মোহন চৰিত্ৰটো দীপজ্যোতিকা কথাটো হিচাপে মই বেলেগ মোহন চৰিত্ৰটোত মানে মই ভাবোঁ যে মোহনৰ কোনো মাক দেউতাক নাই মই এনেকৈ ভাবোঁ যে অসমৰ প্ৰতিগৰাকী মাক দেউতাকে মোহনৰ মাক দেউতাক কাৰণ মই মঞ্চত যোন মঞ্চলৈ নাযাওঁ প্ৰত্যেক অভিভাৱকে মোক বহুত মৰম কৰে গতিকে অসমৰ প্ৰতিগৰাকী মাক দেউতাকে মোক বহুত ভাল পায় গতিকে প্ৰতিগৰাকী মাক দেউতাকে মোৰ মাক দেউতাক মই ভাবোঁ ধন্যবাদ এইফালে কোনোবা এগৰাকী মই ফটো উঠিবলৈ আহিলোঁ দাদাজন আপোনালোকে জানেনে হাতত তিল থাকিলে সদায় বহুতেনো পইচা চুবলৈ পায় জানেনে আপোনালোকে জানেনে হাতত যদি তিল থাকে বোলে বহুত পইচা চুবলৈ পায় মোৰ আইতাহঁতে বয়োজ্যেষ্ঠ হ'বলৈ কৈছিল ভৰিত যদি তিল থাকে বহুত জেগা ভ্ৰমণ কৰিবলৈ পায় আপোনালোকে জানেনে মুখত যদি তিল থাকে বহুত ধৰণৰ ছোৱালী হওক ল'ৰা হওক বহুত কথা কয় পেটেক কয় হয়নে কিন্তু আপোনালোকৰ যোৰহাটৰ এগৰাকী পালোঁ মোৰ ফুলভময় আছিল তেখেতে জীৱনত ভাল খাদ্য খাবলৈ পাব কিয় জানে দাঁতত তিল আছিল
নহয় নহয় আপোনালোকে যেনেকৈ ভাবিছে ময়ো ভাবিছিলোঁ পিছত আমাৰ ছেক্ৰেটাৰী দাক সুধি সুধি দাঁতত তিল আছে এইজন কিন্তু ডাঙৰ মানুহ দেই ভাল ভাল খাদ্য খাব লাগিব কৈছে দাঁতত তিল নহয় হে চাধা লাগি আছে হা অনুষ্ঠানটো ঠিকে পাই আছে বিহু এবাৰ কি গাই দিওঁ আপোনালোকৰ অঁ বিহু এতিয়া এইখিনিতে ক'ব লাগিব জোৰ ৰাজা বঢ়িয়া কিন্তু এইসকল আছে কিন্তু এইসকল লোক আছে কাৰণে মঞ্চ এখন ধুনীয়াকৈ সুসজ্জিত হৈ থাকে ন সেইকাৰণে মই নামটো সুধি দিলোঁ দিয়া ভাইটি মনটো মাৰি আছে কিবা ঘৰত লাগি আহিছে নেকি বিয়া পাতিলা পাতিলোগে ভুলতে পাতিলোগে অঁ ভুলতে পাতিলে মানে কেনেকুৱা ভুল ডাঙৰ জেঙি আনিব লাগে সৰুজনীক আনিলে মিলা মিলা হ'ব অঁ ধুনীয়া তাল বজা দাদাজনকো মাতি দিয়কচোন ঐ জিন্দুদা জিন্দু তাল এখন বজাব লাগিব আহক আহক আগলৈ আহক মূৰত এখন মাৰি আছে মাথা বিষ আছে নেকি ঐ হ'ব 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 ঐ জকি দিব নালাগে হ'ব গম পাই ভুল বজাইছে আপুনি মূৰত এখন মাৰি আছে মূৰ বিষাই আছে অঁ দিয়ক ধুনীয়া সুন্দৰ সহযোগ কৰিব দিয়ক সহযোগ কৰিব দেই আপোনালোকে যোৰহাটৰ দুজন লোকেল দাদা এইজনটো দাদা আগৰবাৰ চিনাকি ভাইটি নতুনকৈ ভাইটি নে ল'ৰা নাজানো বিয়া পাতিলে কাৰণে দাদা বুলি কৈছে ভাইটিয়ে হওঁ ভাইটি সৰুতে ভুলটো কাম কৰিলে মানুহজনী ইয়াত আছেনে ঘৰটো বঙাল মৰা তেতিয়া এই মানুহজনী ইয়াত আছে নাই এইটো সঁচাই ভুলতে বিয়া পাতিলে আমি আকৌ আমাৰ খুৰাহঁতে ভাওনা কৰোঁতে ভাওনা কৰা মইতো সৰুকালৰ সঁচা কথা কৈছোঁ ভাওনা যেতিয়া কৰে খুৰাই মোৰ যুধিষ্ঠিৰ লৈছে ভীম অৰ্জুন মই নকুল সহদে মই সৰু মই পিছত খুৰাইটো একদম পূৰা একদম লাগি গ'ল 5 মিনিট হ'ল খুৰা আগলৈ নোযোৱাই হ'ল একদম এনেকৈ আছে মইতো সহদেৱ ন পিছলৈ আহিছোঁ এনেকৈ বোলে কি হ'ল খুৰা তাৰপিছত খুৰা যুধিষ্ঠিৰে সদায় হাঁহি থাকে ন ধৰ্মপৰায়ণ ন যুধিষ্ঠিৰ সদায় একদম এনেকৈ থাকিব লাগে ন যুধিষ্ঠিৰ ওলাওঁতে এনেকৈ ওলাইছে তাৰপিছত যে যুধিষ্ঠিৰ 5 মিনিটৰ পিছত মই বোলো খুৰা কি হ'ল মইতো সহদেৱ সৰু এনেকৈ ওলাই আহিলোঁ আহি পেলাই কৈছে খুৰা ওলাওক আপুনি ওলালেহে আমি ওলাব পাৰিম খুৰাই কৈছে খুৰীয়ে ক'লে তাৰপিছত একদম খুৰা গৈ আছে প্ৰৱেশ কৰি বাইনে লগে লগে কৈছে বাইনে কৈছে ধৈৰ্য ধৰা যুধিষ্ঠিৰ গহীন গম্ভীৰ তাৰপিছত যুধিষ্ঠিৰটো এনেকৈ ওলাল ঘূৰি ঘূৰি নাচিব লাগিল বাইনে কৈছে গহীন গম্ভীৰ খুৰাই কৈছে আমাৰ এই ক'ত লাষ্টত আহি পেলাই খুৰী কানি আগত বহাই দিলে একদম এই মানুহ গৈ পেলাই একদম তাৰপিছত খুৰী যেতিয়া বহিল তেতিয়া দাদা দিয়ক বিহু গাওক বিহু গাওক ৰাইজ ৰৈ আছে নাচিবলৈ বজাবলৈ ৰৈ আছো বজাবলৈ মাতি আনিলে ৰৈ আছো দেখোন মই খুৰা কাহিনী কৈ আছো এই খুৰাই খৰিক নাপায় যুধিষ্ঠিৰ ভাও লৈ গোটেই নামঘৰ বিচাৰিলে এনেকৈ তুমি নতুনকৈ ভুলতে বিয়া পাতি মানুহজনী ক'ত আছে বুলি কওঁতে ই মানে এনেকুৱা লোৱা মই গম পালোঁ আপোনালোকৰ যোৰহাটলৈ বেয়া নহ'ব দেই ফোন কৰি ক'ব ঘনদা মই এই পৰহি বাৰু মানুহজনী আপোনালোকৰ ঘৰতে আহিলোঁ নেকি বাৰু দিয়ক গাবলৈ দি আছে চবেই ব্যৱহাৰটো চাওকচোন এইটো গাম ন তুমি সহযোগ কৰিবা ঘৰুৱা আলোচনাবিলাক ইয়াত কৰি আছে মই নহ'লে আঁঠু কাঢ়ি দিলে যে মই কিবা ভুল কৰিলে নেকি
এনে ধেমালি কৈছে ধেমালি কৈছে আপোনালোকৰ ইয়াত মানে আপোনালোকৰ যোৰহাটৰ মোহন এটা আছে দেখিছে আমাৰ গানটো আগত দেখাই লওঁ সিদ্ধাৰ্থ আপোনালোকৰ যোৰহাটৰ একদম মোহন মোহন লাগেনে লাগেনে কিন্তু তাতকৈ মোৰ অকণ বেছি মৰম লাগে খালি আমাৰ দুটা এটাই মিলিছে আমাৰ দুটা মায়ে যি বনাই চব দে যায় ইও দে গ'ল ময়ো দে গ'লো সিও ক'লা ময়ো ক'লা হা মই ক'লা নহয় নেকি তেতিয়াহ'লে আপোনালোকে মানুহটো দেখা নাই মোৰ চাহটোহে দেখি আছে ভালে আছা দিয়া দিয়া তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ মোহনৰ তালৈ ক'বা নেকি হ'ব দা একো নাই বুলি তাৰ কাৰণে এটা কি নাম সিদ্ধাৰ্থ ন দিয়া অঁ মোহনৰ দৌৰটো এবাৰ দেখাব লাগিব মোহনৰ দৌৰটো হা মোহনৰ দৌৰটো এবাৰ দেখাই দিয়া দেখুৱাই দিয়া ভাইটি আমাৰ লোকেলটো দেখুৱাই দিয়া লোকেলটো এই লোকেল বুলি ক'লে মানুহে বেলেগ বুজে লোকেল বুলি ক'লে নাই নকওঁ দে যা অ' মোহনৰ এইটো দে মোহনে যে এছাৰ ৰুমত যে এনেকৈ থকা ফটোখন দেখিলে যে সেইটো দে ঘোঁৰা ঘোঁৰা শব্দটো মই দেখা ধুনীয়াকৈ দেখাব লাগে চাওঁ ধৰা তুমি ধৰা এইটো ধৰা এইটো ধৰা ভয় খাইছা ভয় খাব নালাগে আগবাঢ়ি যোৱা উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ দেই ভালে থাকা ককাই কৈছে কৈছে এইটো লাজ পাইছে কি আমনি পাইছে তাক সহযোগ কৰিবা দেই একে ল'ৰাটো মিলা হয় নামটো কি পংকজ পংকজ যোৰহাটৰ ল'ৰা মই নামটো দিলোঁ ঘটু দেখাই শুনাই গোটেইটো ঘটু বিহু হ'বলা তেনেকৈ গায় এনেকৈ গায় জানো দেহা ঐ তেনেকৈহে গাব লাগে এইটো কি আকৌ বিহু আপোনালোকে হাঁহি নিদিব মই বিহু গোৱা নাই ঐ মানে মই ঐ বাদামৰ বেপাৰীটো মাতিছোঁ ঐ বাদাম 10 টকা লৈ অসভ্যালি নকৰিবা মাজত তোৰ বিহু কি তুমি কোন ঢোল বজোৱা সহযোগ কৰিব কঁকালৰ বিষ হ'ব মানে আমাক খুৰাক খুৰী নিচিনা ঘৈণীয়ে চিগনেল দিলেহে বজাব নেকি আপুনি গালেহে বজাম ওইডালৰ মুখখন লাভত গৈছো বাদে হয় কঁকালৰ বিষ নেকি কঁকালৰ বিষ কি নাম জ্যোতিষমান ইয়াতে ঘৰ নে কোন ক্লাছত হা কোন ক্লাছত ডন বক্সত মই আকৌ কাঠৰ বক্সত কিন্তু তাৰ কাৰণে এটা হাত চাব সি যে উঠি আহিবলৈ সাহস কৰিছে সেই ডাঙৰ কথা কিন্তু মঞ্চত উঠাটো শুনক মঞ্চত উঠোঁতে মই যেতিয়া সৰু আছিলোঁ তেতিয়া মোৰ মা দেউতাই ইমান গালি পায় মোক মঞ্চত উঠাই দিয়ে মই উঠাই পেলাই অন্তৰাক্ষী প্ৰতিযোগিতা হওক মই মানে গান গোৱা প্ৰতিযোগিতা মই উঠাই দি ঠেলি পেলাই মই কওঁ মোৰ ভাগত পৰিছে মায়ে তলৰ পৰা কয় চট গাল ফালি কিন্তু সেই ক'লে নাইকিয়া হ'ল যে
না মইহে ভ্ৰম দেখি আছো নেকি আছিল নে নাই জন্ম হলে নাইকিয়া হৈ গ'ল জন্ম হৈছে নে আবিৰ্ভাৱ হৈছে বা কিন্তু তাৰ কাৰণে বহুত বহুত ধন্যবাদ দেই সি যে সাহস কৰি মঞ্চ ধৰি পেলাই সেইটো কাৰণে ধন্যবাদ কাৰণ তাৰ বয়সত চাগে আমি জন্মই হোৱা নাছিলো বহুত বহুত ধন্যবাদ তাৰ উজ্জ্বল ভৱিষ্যত আকৌ এবাৰ কামনা কৰি হয়তো সহযোগ কৰিবা দিয়ক গাও তই ৱাৰে শ্বৰ্ট কৈছে নে এনেকে ৰৈ দিয় যে আপুনি যাব বুলি ভাবো আকৌ ৰৈ দিম সহযোগ কৰিব মানুহখিনি ৰৈ আছে নহয় দিয়ক এবাৰ বজাম দিয়ক গান হ'ব লোকেল ল'ৰা অলপ নাৰ্ভাছ হৈছে গাইছো একো না ভুল হৈ যায় যিটো কৈছে মিলাই লোৱা মই ইংগিত দিলে বজাবা খালি গায়কটোক মানে ফ'ল' কৰি দিবা গায়কৰ বহুত গাবলৈ বহুত কষ্ট হয় কাৰণ কণ্ঠত সৰস্বতী মা থাকে হয়নে সৰস্বতী মা ইমানগৰাকী ডাঙৰ দেৱী কণ্ঠত বহাই থোৱাৰ পিছত আমি উশাহ ভালকৈ ল'ব পাৰোঁনে কওকচোন ঐ গায়কটো গাবলৈ দে গোসাঁই এইটো কাণত দুটা ঢোল এইটো ঢোল আৰু ঈশ্বৰে দিয়া লগত দিয়া ঢোল আৰু এটা আছেই খাই ল'ব দিয়া অঁ কি এইটো ঐ মই মহ মাৰিছোঁ ঐ ল'ৰা মই মহ মাৰিছোঁ মই পেলাই লৈ গছকি দিম ইটো ঢোল মুখেদি ওলাই যাব আকৌ ফটমি নকৰিবা মানুহখিনি ৰৈ আছে ইমান ধুনীয়াকৈ হাঁহি আছে তুমি এইটো কিহৰ অসভ্যালি কৈছা তুমি গাব পাৰিবা বজাবলৈতো সহজ জিন্তুদাক দিলে জিন্তুদাক বজাই দিব তই গাব পাৰিবি এইটো কি চাৱনি দি আছ তোক ঘৈণীয়ে পাইছে হা এইটো চাৱনি ঘৈণীয়ক দিবিচোন দেহা তই গাব পাৰিবি গা এই পাপু মাতি আছে দাদা অকল মূৰটো উলিয়াই আছে ভয় খাই গৈছে ভালকে নাজানো গা উস্তাদি কিয় মাৰি আছে গা তেতিয়াহ'লে ইমান দম আছে গাব শুনক বজাবলৈ মই এতিয়া যদি ঢোল বজাই দিওঁ আপোনালোকে হাত চাপৰি মাৰি দিব কিন্তু গাবলৈ টান নহয় কনচেনট্ৰেশ্যন এটা লাগে ও জান সি কিয় তই গা দম আছে যে ও জানো বতাসাতি মাৰিলে গছে বনে খোলা পাত কিনো অসমীয়াৰ বিহুতি আহি গৰুৰ চালেও লগালে লোৱা একে এনেকুৱা পিঠিম ঢুলীয়া চুলীয়া মানুহে পাত্তা নাভাবি আকৌ মানুহে গাবলৈ ইমান হাঁহ মনো হাঁহ আইও এইটো ইমান মৰম লাগে যে মূৰটো খুটাত মাৰি মূৰটো ফালি পেলাম ইমান কিয় খং কিবা লাগি আহিছে মানুহজনীৰ লগত মানুহে যেতিয়া গাবলৈ দিব ঘপকে গাই নিদিবা আমাক গাবলৈ দিয়া মানুহটো ভাল গোৱা দেখোন চাওঁ নেলুটো আইও আপোনালোকে এটা কথা কৈছোঁ গান গোৱাৰ আগত অসমৰ এটা প্ৰাণীৰ নাম কওক সকলোকে সুধিছে এটা প্ৰাণীৰ নাম কওক ডিঙি নোহোৱা আৰু কঁকাল নোহোৱা এটা প্ৰাণীৰ নাম কওক
নাজানে মই কৈ দিওঁ য়েছ বাইলুং বাইলুঙৰ মানে চেহেৰাটো যে আছে বাইলুঙৰ যে চেহেৰাটো তাৰ ডিঙিটো নাই নহয় বাহু দুটাৰ ওপৰত ভগৱানে মূৰটো বহাই দিলে আৰু যে নাচে পেট আৰু আঁঠু বাইলুঙৰ দৌৰটো দেখাই আছো বিহুৱে পৰা গিয়াই লওঁ দেই অকণমান সহযোগ কৰি দিয়ক আমাৰ ৱেবছাইটটো কিন্তু তোমাৰ কৃষ্ণ কিন্তু তোমাৰ লাও হেৰতে পাইছিলিকে তোমাৰ গাল দুখ হাঁহিলে অকণমান কিন্তু এই নৱহঁতৰ সহযোগটো কমি থাকে আমাৰ এইপিনে ঘৰ একদম পুৰা ল'ৰা উত্তাল হৈ গ'ল এইপিনে চিঞৰ এয়া মাজত আমাৰ ভণ্টিহঁত আছে কিমান ধুনীয়া সহযোগ হৈছে মাজৰ নৱহঁতৰ অলপ সহযোগটো কমি থাকে মই কিন্তু বেয়া নাপাওঁ কিয় জানেনে এই বৌসকলে বহুত কষ্ট ত্যাগ কৰি মাজত চকীখন ৰখাবলৈ বহুত সন্ধিয়া 6টা বজাৰ পৰাই কষ্ট কৰে হয়নে হয়নে নহয় এই বৌহঁতে শুনক আপোনালোকে আমি মানে চাওক দাদাহঁত স্ক্ৰীণ ফালি দিছে ইমান সহযোগ কৰিছে স্ক্ৰীণ ফালি বৌহঁতৰ সহযোগটো কমি থাকে মই জানো মই বেয়া নাপাওঁ বৌহঁতে আজি মোহন আহিব আমুক গায়ক আহিব তেনেকৈ কৈ আবেলিৰ পৰা প্ৰিপেৰেশ্যন কৰি থাকে হয় নহয় সব কাম বন কৰি সন্ধিয়া 6টা বজাতে ছিটটো ৰখাই থয় যাতে বেলেগে ছিটটো নাপায় এতিয়া তোমালোকে যেনেকৈ কিবা বাহিৰা কাম বন বাঢ়ি ফুৰিব লাগিলে তোমালোকে কৰি আহা বৌহঁতেতো নোৱাৰে বৌহঁতে লাগিলে ভৰি এনেকৈ বহি থাকিব এতিয়া কোনোবা বৌয়ে যদি ব'ল বাহিৰৰ পৰা আহোঁ বুলি উঠে কাষৰ গৰাকীয়ে সোধে আপুনি বাহিৰলৈ যায় নেকি উঠা মানুহজনী কয় নাই নাই খালি মই এটা কথা কওঁ সন্ধিয়াতে ছিট ৰখাব লগা হ'লে ঘৰতে পানীটো কমাই খাই আহিছে একো নাই সহযোগ কৰিব দেই ছিট খাই পৰি এইবাৰ বহাগত বিয়া পাতি নিদিলে কলাচোন পৰি বগাল ইমান মৰম কি লাগে জানৈ ক'ব মই নোৱাৰো ইমান চেনেহ কি জাগে জানৈ বুজাব নোৱাৰো মৰম লাগে তোমালৈ চেনেহ জাগে সঁচাকৈ জানৈ লৈ যাম মই আমাৰ ঘৰলৈ জানৈ লৈ যাম মই আমাৰ ঘৰলৈ তোমাৰ প্ৰেম কলেজত জানৈ পঢ়িবলৈ দিবানে জানৈ পঢ়িবলৈ দিবানে জানৈ লগাবলৈ দিবানে না এই বৌয়ে কি ধুনীয়া নাচিছে এই ভণ্টিহঁতে কি ধুনীয়া নাচিছে মাজৰখিনি ইফালেও চাইছে সিফালেও চাইছে কেনে কি হ'ব খবৰত শুনিছো জানৈ তোমাৰনো প্ৰেম কলেজত জানৈ তোমাৰনো প্ৰেম কলেজত জানৈ লগাইছে গৈ বহুতে না এই নবৌয়ে আপুনিতো সহযোগ কৰিলে বহুত বহুত ধন্যবাদ মণিব আয়ুসখিনি আপোনাক দিলোঁ মোৰখিনি জমা ৰাখিছোঁ দেই বহুত বহুত ধন্যবাদ এই আপুনিতো সহযোগ কৰিছে বাকীসকলে সহযোগ কৰিছে মাজৰ নবৌজনীয়ে কেনেকৈ আছে নে তোমাৰ বৌ এনেকৈ হামিয়াই থাকিলে কি হ'ব আমি আজি আহিছোঁ কাইলৈ যামগৈ আজি এঘণ্টাৰ পিছত যামগৈ অকণো সহযোগ কৰিলে হ'ব
সহযোগ কৰিব আকৌ আমিতো ছিংগাৰ নহয় আমি স্কেল বুলি ক'লে কাঠৰ পৰা চিচাৰ পৰা বুজি পাওঁ হয়নে নহয় এহে নব ৰেল চলে উকিয়াই এহে নব কিমান থাকিব জপিয়াই হে পাকুটি নাচক নব ঐ নাথাকিব হামিয়া দিলে নহ'ব এহে নব ৰেল চলে উকিয়াই এহে নব কিমান থাকিম জপিয়াই এহে নব ৰেল চলে উকিয়াই এহে নব কিমান থাকিম জপিয়াই হে পাকুটি নাচক নব নাথাকিব হামিয়াই হে পাকুটি নাচক নব কিয় থাকিব হামিয়াই ধন্যবাদ আছিলো ভালকে লগালে খানা চাওক এফালে চাওক ও বোলো ভালকে লগালে খানা এতিয়া চাম বৌহঁতক কোনো নামাতিব চাম বৌহঁতৰ কিয় নাম ও হালধি বাৰীতে হালে বাই আছিলো ভালকে লগালে খেদা আহিছে খালি দুগৰাকী বৈয়া হয় কতো দাদাক আপুনি পাৰ্মিশ্যন ল'ব লাগে মই ভালকে লগালে খেদা দুগৰাকী নবৈ কৈছে কি কম আকৌ দাদা সুধিছে হয় বুলি কওঁ ও হালধি বাৰীতে হালে বাই আছিলো ভালকে লগালে খেদা এই যোৰহাটৰ ছোৱালী আয়ো কমলা ভনীয়ে ক'লে মনত পৰি যায় কমলা ভনীয়ে যেনে মানুহ নে ছাগলী মই আজিলৈকে নাজানিলো আপোনালোকে যেনেকে ভাবিছে ময়ো ভাবিয়ে আছো সহযোগ কৰিব ও হালধি বাৰীতে হালে বাই আছিলো ভালকে লগালে খেদা এই যোৰহাটৰ ছোৱালী এই জোকাম বুলি ভাবোতে কি হ'ল বাৰু আগতে গাওঁ ও সমিতিয়া জগালে খেদাই কলটো তু বুঢ়ী হলে নিনিওতো খেদাই কলটো তু বুঢ়ী হলে নিনিওতো সমনিয়াই জোকাব সমনিয়াই হাগিব সুন্দৰ সহযোগ যোৰহাটকে সঁচাই পাহিব নোৱাৰিম এয়া আহিছে গৰম হয় সকলো গা জচত আহিছে এতিয়া এতিয়া গাওঁ ও ভেকুলী পৰিলে খালত খবনীয়া ভেকুলী পৰিলে নাদ বোলো ভেকুলী পৰিলে নাদ এই আমাৰে কেকে চাই এশটা চিয়াল দৈ যাম দা জন্ম এই আমাৰে কেকে চাই দুজনী বিয়া কৰালে মই মানে দুজনী বিয়া আমাৰ কেকে চাই দুজনী চিয়েলজনী চাপ ঘৰজনী ওখ ঘৰত এনেকে কথা পাতে চিয়েলত এনেকে পাতে এনেকে পাতোতে পাতোতে কেকেচাই এনেই থাকিলেও কেনেকে থাকে জানে নাভৰ প্ৰব্লেম হৈ গ'ল এই আমাৰ কেকেচাই দুজনী বিয়া কৰালে ও মোলৈ নপৰে ভাগতে কলটো বুঢ়ী হলে নিনিওতো ভাগতে কলটো বুঢ়ী হলে নিনিওতো সমনিয়াই চুকাব সমনিয়াই হাগিব এইখিনিতে আমাৰ ভাল হৈছেনে বহুত বহুত ধন্যবাদ দেই তোমালোকে ইমান ধুনীয়া সহজ বাবৰি বাঢ়িছে বগৰী ঘৰতে কিখিনি আনি থবি বুটলি মইনো যে বিললৈ মাছ মাৰিবলৈ পুতি কলিখন কাৱৈটো দিখনা আনিমনো মাছে মাৰি ৰাতিৰে সাজলৈ শাহু হৈ মাতিলৈ টেঙা শাকে সাজি খাওঁ এইখিনিতে মই ভাইটিক চিনাকি কৰি আপোনালোকে বেহৰবাৰীত চাইনে মোক বাবুলাল বুলি ভাইটি এটা ওলাইছিল যে ভাই জমনি আছ নাই না তাকো এবাৰ চিনাকি কৰি দিওঁ আপোনালোকে বেহৰবাৰীত চাগে দেখিছে তাক বাবুলাল মোৰ নিজৰ ভাইটি চিনি পাইছেনে তাক অঁ আমি ঘৰৰ পৰা যেতিয়া চিনি পাইছোঁ তাকো উলিয়াইছিলোঁ সি হ'ল ভুলতে জন্ম হোৱা সি হ'ল অকণ বগা মই অকণ ক'লা একো নাই ভাল লাগিছে তই কিবা কবি নেকি সকলোকে অসমীয়া নৱবৰ্ষৰ দেৰিকৈ হ'লেও শুভেচ্ছা আছিলোঁ তই কৈ আছোঁ মইনো কি ক'ম আৰু কথাটো কোৱাতে মানে মানুহটো মোতকৈ গপচ ন মানুহটো ঠিকে আছে ভৰিকেইটা এনেকৈ আছে সেইকাৰণে ক'লে অথনি ল'ৰাটো উঠি আহোঁতে বোলো মঞ্চত এটা সাহস লাগিব
আশীৰ্বাদ লাগিব ঠিকে আছে দে হ'ব যা মাইক মাইক কবি মই চিনাকি কৰাই দিলোঁ বুলি যাম দে সেইটো পকেটত কি পকেটত কি পকেটত কি বাঁহী 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 পকেটত লৈ ফুৰিছ তই কৃষ্ণ নেকি এই বিহু ল'ৰাতে মানে ইয়াতে অকণ বাহিৰলৈ গ'ল মোৰতে বাঁহীটো থৈ গ'ল নহয় হাতত পেপা থাকিলে মানুহে পেপুৱা বুলি ভাবে হাতত জিন্তুদাৰ হাতত ঢোল আছে কান্ধত ঢোল আছে মানুহে ঢুলীয়া বুলি ভাবে তই বাঁহীটো লৈ ফুৰিলে মানুহে আকৌ বাঁহী বজোৱা বুলি ভাবিব মই অকণ জানোতো অকণমান সৰু সুৰাকৈ তই জান নেকি বাঁহী নহয় ৰ'ব ৰ'ব তই জান নেকি অকণমান অকণমান বাঁহীটো বজাই দিম নেকি সহযোগ কৰিবনে ই যদি ভাল বজায় হাত চাপৰি মাৰিব যদি বেয়া বজায় বেছিকৈ হাত চাপৰি মাৰিব আপুনি এবাৰ এই মোহনৰ ভাগডাল কি মোহনৰ ভাগডাল দাদা ৰিভাৰ্ভ দিলে কিবা মিলাইছে মিলাই দিয়কচোন হেল্ল' ভাল হৈছে নে চাওক এতিয়া আপোনালোকে হাত চাপৰি মাৰিব আকৌ হ'ব 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 বাইলঙৰ কাৰণে যোৱাটো ল'ৰা এটা হ'ব নেকি বাইলঙৰ কোনে কোনে ভাল পায় হাত ডাঙৰ ঋষি ঋষি কোন চাওঁ মাৰাচোন খেলিছে কুদু বাহঁতৰ লগত খেলিছে মইতো এসপ্তাহৰ কাৰণে দিয়ে গৈছিলোঁ মনত আছে নে আপোনালোকৰ এসপ্তাহৰ কাৰণে তাই মানে মৰমটো কমকৈ ফুকুটো বেছি দিয়ে সেইজনী মানে বাইলুং গোষ্ঠী যেতিয়া ওপৰত থাকে বাইলুং গোষ্ঠীয়ে কেনেকৈ খোজ কাঢ়ে মই দেখাই দিওঁ কেনেকৈ দৌৰে বাইলুং গোষ্ঠীয়ে তাই যে দৌৰে পেটটো গৈ এবাৰ কপালত এবাৰ আঁঠুত মাৰে এবাৰ কপালত এবাৰ আঁঠুত মাৰে এনেকুৱা পেট জন্ম দিলে কোন আছে বাইলুঙৰ বিয়া পতা হা নিজে ৰিক্স লোৱা নাই কমিটিলৈ ঢালিছা আছে মই আছে বুলি মই নিজৰ কথা ক'ব বুলি ভাবিছোঁ কৈছে আছে কমিটি মই চামেই তাই কৈ নাথাবি মই বোলো মই চামেই তাই কৈ নাথাবি মই বোলো চামেই মই চামেই মই চামেই মই চামেই পুষ্পা মনত আছেনে আৰু পুষ্পা চিনেমাখন এটা ডাইৰেক্ট বিয়া ধৰি হৈছিলে আটা মামা মনত আছে না আপোনালোকৰ আটা মামা সেইটো মই গাইছিলোঁ মামা সাতা মামা ইয়া মামা আটা মামা নগেনে জীৱনে ফুবি নেকুচ তোমাকে নাপালে জীৱনটো ফুচ
মামা পুতুল মামা ইয়া মামা বিপিন মামা নগেনে জীবনে পপিনে কোচ তোমাকে নাপালে জীৱনটো ফুচ তোমাকে নাপালে জীৱনটো ফুচ কলৰে তলতে পৰিব জিয়া ঐ আমাৰ একে চাৰৰ ছেকেণ্ড টাইম বিয়া দৰাকে কইনাকে মাহ হালধি খানে ঐ কিনো বিয়া এইখন আনাকে আনে কলৰে তলতে ধৰিব ছাতি যোৰহাটত কমচে কম 6 জনে নফালে মাংস বাতি আধা চৰিয়া মাংস বিচনাৰ তলত ঐ মানুহ যোৱাৰ পাছতহে পৰিলে মনত ঐ মানুহ যোৱাৰ পাছতহে পৰিলে মনত ধন্যবাদ অনুষ্ঠান বেছি দীঘলীয়া নকৰোঁ খালি আপোনালোকক এই যোৰহাটৰ ককা এজনে তলতো কোনোবা আছে নেকি ভাল পাই দেখাই দিয়ক এটা ফল মই দেখাই দিওঁ এটা সৰু সৰু ল'ৰা ছোৱালীখিনি তোমালোকে গাবা দে তোমালোকৰ মৰমৰ আশ্চৰ্য বৰবাদত এটা গান আমাৰ ডাঙৰখিনিয়ে সহযোগ নকৰিবা আমাৰ মোৰ বয়সত যিখিনি সৰু সৰু ল'ৰা ছোৱালী আছে সকলোৱে তোমালোকক সহযোগ কৰি দিবা সকলোৱে দেই হ'ব এই লাগে মইনা এফালে এই লাগে মইনা উঠি পেলাই কোৱা আমাৰ মোৰ বয়সৰখিনি মুঠি বয়সখিনি উঠা বঢ়িয়া বঢ়িয়া এই লাগে মইনা চাওক ৱাটাৰফল কাটা চামুচেৰে দেখিলে আপোনালোকৰ ল'ৰা ছোৱালী কিমান স্মাৰ্ট মোহনাবাৰীয়ে চব ভেটেলক এই লাগে মইনা ৱাটাৰফল কাটা চামুচেৰে চাৰিয়ে পাছে নয়েকে যিমানে হওক হাতে পাছে 12কে সব মোহন হৈ যায় গম পালে লাগে মইনা সবে কৈছে যাম ৱাটাৰফল চাম হাতে পাছে 12কে কাটা চামুচে খাম চাৰিয়ে পাছেকে সব মোহন হৈ যায় একো নাই সকলো মোহন হৈ থকা সঁচা অন্তৰৰ মোহন হৈ থকা বাকী পঢ়িব লাগিব আচাৰ ইচাৰ নিচিনাকৈ দেই মোহন হৈ থাকিলে জীৱনত একো কৰিব নোৱাৰা অন্তৰখন মোহনৰ নিচিনা সৰল মা দেউতাৰ প্ৰতি শ্ৰদ্ধা সদায় মোহনে যেনেকৈ মণিবক কেঁকেচাক ভাল পায় সেই মোহনৰ নিচিনা খালি অন্তৰখন ৰাখা বাকী পঢ়া শুনা আচাৰ ইচাৰ নিচিনা কৰি ৰাখা নহ'লে সদায় কেঁকেচা চৰ খাওঁতে মানে জীৱন যাব দেই গম পাইছানে সদায় ভালকৈ পঢ়িবনে কোৱা ভালকৈ পঢ়িবা ভালকৈ খাবা বেহাৰ পোজ চাবা মোহন দাক মৰম কৰিবা সকলোকে মৰম কৰিবা খালি অন্তৰখন মোহন পঢ়া শুনা ব্ৰেইন ভেডেলপ আচাৰ ইচাৰ দেই সকলোৱে মনত ৰাখিবানে দেই আপোনালোকৰ মৰম চেনেহ আন্তৰিকতাৰ বাবে ধন্যবাদ ইমান সময় বহুত কথা ক'লোঁ বকিলোঁ অজানিতে বহুত ভুল হ'ব পাৰে অজানিতে হোৱা ভুলৰ বাবে ক্ষমা প্ৰাৰ্থী সকলোকে আকৌ এবাৰ ধন্যবাদ যোৱাৰ আগতে উঠি থকা শুই থকা সাৰ পাই থকা আগফালে থকা পিছফালে থকা ইফালে থকা সিফালে থকা সকলোৰ কাৰণে ধুনীয়া লাগিল দেই ধন্যবাদ এতিয়া মই নাযাওঁ এতিয়া মই নাচিবলৈ বাকী আছে কিন্তু আপোনালোক এতিয়া নাযাব দেই মই এনেকৈ নাচি তললৈ গৈ মাজত নাচিম হ'বনে তুমি মোবাইলটো মোক দি দিবা কাইলৈ ঘূৰাই দিম অনুষ্ঠান কেনেকুৱা লাগিছে বাৰু ভাল লাগিছে
আচলতে মোহনে ইমান ধুনীয়াকৈ কথা কৈ অথনিৰ পৰা আপোনালোকক এনেকৈ বহুৱাই ৰাখিছে মোৰ এতিয়া কথা ক'বলৈ ভয় লাগিছে ঐ জানো আমাৰ বাকী শিল্পীসকলেও চাই দিবৰ কাৰণেহে মই গাইছো এফাগে গাম ই প্ৰকৃতিৰ বুকুলৈ ঐ বসন্ত আহিলে ঐ গছে ফলে সলালে এই যোৰহাটবাসী ৰাইজে ঐ বিহুখন ঐ পাতিছে ঐ বিহু বিহু ঐ লাগিছে গা চিঞৰ এটা লাগে ডাঙৰকৈ আৰু ডাঙৰকৈ তোমাৰো মৰমতে অহা যোৱা কৰোঁতে তোমাৰ লোকৰ পদূলি দুবহতি বন দিলে মৰমৰে অভাৱ অহা যোৱা কমিলে মৰি যোৱা কুবদি পুনৰ গজি উঠিলে তা